মৰে দুটাই সি ভাবে ইংৰাজীৰ আঠ চাৰি সি ভাবে অসমীয়াৰ চাৰিটোকে আঠ তাকে লৈ লাগি মৰে সদায় দিন ৰাত তাকে লৈ যদি গাঁৱৰ কোনোবাই দিয়ে মাত নালাগে ইহঁতৰ অলপ উগা ৰাইজত মতে ইহঁত দুটা ভিউ যোৱা ৰাইজত মতে ইহঁত দুটা ভিউ যোৱা কাহানিও নুশুনা আৰু নেদেখা এটি নতুন কাহিনী কি বাৰু কি হ'ব আৰু দুটি মনৰ ভিউ যোৱা আছে নেকি কাৰোবাৰ দিব পৰা ছাগলী সুধা মালপা কিমান খাবি আৰু ৰহ মাজনীকে মাতো কিবা আছে নেকি ভাজা পৰা মাজনী ৰাতি যদি ভাজা পৰা আছে অকমান লেবিচোন বাৰু ভাজা পুৰা অকমান তই কি আমাৰ ঘৰখন ধৰ্মশালা বুলি ভাবিছা নেকি যে বেলেগক খুৱাই খুৱাই আমি ধৰ্ম পালন কৰিম ভাজা ভাজা একো নাই ৰাতিপুৱাইহে গৈছি ইমান মৰম লাগে ইমান আচ্ছা কৰা মাইকীটো যদি বুকুৰলৈকে নিচিনা কৰা তই কিবা অসভ্য নিচিনাকে দেখোন বেলেগৰ মাইকীৰ ওপৰত হাত দিবা হয় কিয় এনেকুৱা মদ খাবা আহিছা মদ খা আৰু ভালে ভালে ঘৰত গুচি যা মই ইমান ভাল পোৱা মতাটো আহিব লাগিলে কিন্তু কথা বেয়া হ'ব দেই মই এতিয়াই কৈছো তোক তো মাৰব মোৰো পিঠিত চাল খাচিংবো মদ খা আৰু সোনকালে ঘৰত গুচি যা নিমখ দিলে ছাগলী আছে নেকি কাৰোবাৰ দিব পৰা ছাগলী বাইদেউ আছে নেকি কাৰোবাৰ দিব পৰা ছাগলী আছে নেকি দিব পৰা ছাগলী আছে নেকি কি ডিমা পৰা ছাগলী কথা কৈ আছে ডিমা পৰা ছাগলী কি ডিমা পৰা ছাগলী না বাবা মেরে বলেছি না তো আর ডিমা পাড়া ছাগলী আছে নাকি আপনার কি ডিমা পাড়া ছাগলী ভালকে নকগে ছাগলীও ডিমা পাড়া নাকি কবা আর না বাবা মানে ডিমা মানে কোনি ছাগল মানে ছাগলী পাড়া মানে কৈতল আমি হেতে কইছি বাবা তাকে নকগে তো আর দাড়ি কম নহকে ডাইরেক্ট কই বুঝছা হিংকে কমে বুঝি পাবো নাকি মানুহে আমি কোনে তুমি রেডি তো কইছি আপনি বুঝতাছেন নাকি লিখিয়া গালি খামো ভিডিও কাবা পরে গম পাইছ না কোট ঘটল এই সামনে সামনে হ্যাঁ কথা কই দেখি ছাগলী কিনবি তামনে তুই গাওত আইছিয়া और आप तक जा से बोले नाला नहीं जाएगी नहीं जा जा फिर जा प्रश्न कर बहुत मस्त व्यापारी चल के दिखा दिखना है हे गोमपांगे बुगामला बेटा मुआसियाना जुद्ध धरि आमा আগত পঠায় আকৌ ভুজ ধৰি হি আগত যায় ও তাকে দুখিন হুলি কি হুৱে বুগামলা তামাম ৰাখোছি মহা সত্যবৰ বেটাই ও সাধবৰে তই ইমান খং কৰিছ তুমি মন কৰি তু নিজৰ মাইকি থাকোতে বেলেগৰ মাইকি আকৌ কি মৰম কৰিব লাগে তোৰ কাৰণে মই এটা বস্তু লৈ আহিছো তোৰ দোকানৰ বাকি কৰি লৈছো আমাৰ দোকানৰ বাকি গৈছে কিনো বস্তু আছে তই কি bonus পাউটা তই বেলেগ বস্তু ৰে কিন্তু মাছত তেল দিয়া মাছৰ বাচ্চা তই আমাৰ দোকানৰ বস্তু কানি মুখ দিছা তোৰ কি ঘইনে দিবা নৰা হেই হে সব সব ইটো দেখোন মোৰ দোকানৰ পৰা আনা তিতাকে বাকি কৰি আনাতো হে bonus পাউটা তই মোৰ দোকানৰ পৰা বাকি কৰি আনবি আৰু মোৰ মাইকি কেটা বস্তু দিব আছা একটা কথা কতে কিন্তু হবা পৰে মোৰ তোৰ নিচিনা কিন্তু কোলা বেঙেনা কি কলি তোৰ নিচিনা
মুৰ্গী বেচব বোলে মুৰ্গী তাৰ ঘৰততো মুৰ্গীয়ে নাই কিন্তু ঘৰত গোটাই মিক্ৰী কুকুৰৰ ফাৰ্ম হে আছে দাদা অটো কি ফাল্টু কথাবিলাক কৈ আছে হে দাদা যদি আমি ফাল্টু কৈছো যা আৰু হেৰি নহয় এটা কথা গম নাপা তাৰ ঘৰত কৰোণা হৈছে নহয় গোটাই কেইটাকো হোম কোৱাৰেণ্টাইন কৰি থৈ দিছি আৰু সিদিনাখন কি আছিল পুলিচ আছিল পুলিচ আছিতো মই দেখা পাইছিলো গলে কি তক সঁচাই আমি মিছা ক'লেও সঁচা কথা কেতিয়াও নকওঁ দাদা বিদ্যা কৈছো পিছত পৰা যদি যা ৰত্নেশ্বৰ কাকা তোৰ ঘৰত এটাও চৰাই বিচৰা নাই ডঙা মেচৰ কিয় দিমে আইয়া জাঙাই ন দোকানত ঐ তই কি মুৱামি কৰি চাহা নাই এই মুৰ্গী বেপাৰী এটা অহা কথা আছে এতিয়ালৈকে আহি নাপালে মুৰ্গী বেপাৰী তেতিয়া এটা লগ পাইছিলো মই কি কোৱা তেতিয়াই আহিব লাগিছিলচোন এতিয়ালৈকে আহি পোৱা নাইচোন পিছে ক'ৰবাত সোমালা নেকি তাকেতো ঘৰটোতো চিন নাপাবা চিনটো পাই আহি মোৰ ঘৰটো চিন পায় আহিব দে বিচাৰি অলপ আগলৈকে চাই আহো নেকি যা মোৰো দিলে হৈছে যা কলা কুকুৰ মোৰ জন্তু দেখা নাই তই হাতী দলিয়াই দিয়া মানুহ মই কৈছো একদম বহাই দিব টেষ্ট মই একদম চেফ খাওঁতে খাই পেলাম তই একদম খালি নাই তোৰ খনীয়াৰ কাৰণে বাচি আছে মোৰ তহঁতে কিবা মুৰ্গী বেপাৰী এটা লগ পাইছিলি নেকি যি কবা কৈছা ফিক্স কে কো লগ পাছা নাপাও নাই তাৰমানে কিবা মুৰ্গী দুটামান বিক্ৰী কৰিব লগা আছিলে আমি কিবা লোহা দোকানীহে লগ পাইছিলো তহঁতে কি উল্টা পাল্টা কথা কৈ আছা হা আচ্ছা তহঁতে কি লগ পাইছা কি বেপাৰী লগ পাইছা সেইটোকে কচোন তহঁতৰ কথা আৰু এই কুচু পাতত মোটা কুচু পাতত মোটে মূৰ্খ আমাক কাল দি থৈ গৈছি গেলান্দা কৰ পৰা আমাৰ বেঙা দোকান নি এই দোকান আছে এই বেঙা দোকানে ঘৰ গৈছিলো অকণমান মাংস খাবলৈ গৈছিলো কিন্তু খনাটো ভাল মই বিয়া মৰম লাগে কিন্তু বেঙা খুৰা যিটো তাত দেখাই দিয়ে স্বভাৱ বুঢ়াই দি মই কৈ দিছো কাক বহাবি বেঙা খুৰা ডিঙা ঘুৰা পাৰিম তই যদি বেঙাক মাৰা আমাৰ লগত এটা বস্তু আছে চুক্তি মানুহ নিচিনা উৰি উৰি মাৰিব পাৰিবি তই আৰু তামিল চিনেমা নিচিনা তামাম মাৰিব পাৰিবি তই কি বস্তু খোৱা বস্তু খাবি নেকি যাবি খাবিতো তই খাম যোৱা বিচাৰ যোৱা কোন নহ'লে যাম